আসসালামু আলাইকুম ইউনিক মামিজ কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম। তো মই বাদাম চকলেট বনাম। আজি বাদাম চকলেট বনাই আপোনালোকক দেখাম। মই এক বাটি গুড় লৈছোঁ, জুখিলে 1 পোৱামান হ'ব। আৰু মই 200 গ্ৰাম বাদাম লৈছোঁ। বাদামটো মই ভাজি লৈছোঁ, ভাজি ঠাণ্ডা কৰি লৈছোঁ। কিহৰ কাৰণে আপোনালোকে অলপ দেখাই হ'ব, সুবিধা হ'ব। এইটোৰ কাৰণে মই এতিয়া কটন কাপোৰ এখনত লওঁ। কটন কাপোৰ নাথাকিলেও ৰুমালৰ লগতো আপোনালোকে চাফা কৰি ল'ব পাৰে। গতিকে মই চাফা কাপোৰ লৈ লৈছোঁ। এনে কটন কাপোৰটো ল'ব পাৰে, নহ'লে আপোনালোকৰ ঘৰতে যেনেকুৱা কাপোৰে হওক ৰুমালৰ লগতে ঢালি ল'ব পাৰে, চাফা কৰি ল'ব পাৰে। গতিকে মই ইয়াতে ঢালি লৈছোঁ। মই চাফা কৰি দেখুৱাই আছোঁ আপোনালোকক। অলপ চাফা কৰোঁ। মই চাফা কৰি আছোঁ। এনেকুৱা ঘঁহি কাপোৰত লৈ কেনে চাফা কৰি ল'ব। মই এতিয়া হৈ গ'ল, চাফা হৈ গ'ল। এতিয়া মই ঝাৰি লৈ আছোঁ ডলাৰ সহায়ত। এতিয়া চাওক, চাফা কৰি লৈছোঁ। এটা বাকলি নাই, বাকলি গুচাই দিছোঁ মই গোটেইখিনি। এতিয়া বলক বিসমিল্লাহ কৰি আৰু আৰম্ভ কৰোঁ। চুলাটো অন কৰি কেৰাহীটো মই বহাই দি ল'লোঁ আৰু গুড়খিনি মই দি লৈছোঁ। বহুতে কয় গুড়খিনি মানে আমি চকলেটটো বনাব নাজানো, চকলেটটো নহয়, ভাঙি যায়। গতিকে চিক্ৰেট এটা আছে, এইটো মই পিছত আপোনালোকক কৈ আছোঁ। আধা বাটি পানী দিছোঁ, 1 বাটি গুড় দিছোঁ। লাৰচাৰ কৰি যেতিয়া গলি যাব, তেতিয়া মই চিক্ৰেটৰ কথাখিনি আপোনালোকক বুজাই দিম। কোনটো বস্তু কিহৰ কাৰণে ভাঙি যায় আৰু কি বস্তুটো দিলে ভাঙি নাযায়। তাৰপিছত যাতে চিক্ৰেট যিটো বস্তু আছিল সেই বস্তুটো আপোনালোকক দেখুৱাই আছোঁ। ধৈৰ্য সহকাৰে চাব। আপোনালোকে নিজাকৈ বনালে 10-15 মিনিটত আপোনালোকে বনাব পাৰিব। আমি ভিডিঅ' বনাব অলপ দেৰি হয়, গতিকে তথাপি শ্বৰ্টকাটকৈ দিছোঁ। সেইটো চিক্ৰেট বস্তুটো হ'ল চেনি। আপোনালোকে চেনি 2 চামুচমান দি ল'ব, বেছি কৰি দিব পাৰে, সেইটো আপোনালোকৰ কথা। মই এইখিনি দি ল'লোঁ। তাৰপিছত এইটো যেতিয়া মেল্ট হৈ যাব, একদম গলি যাব, তাৰপিছত এইটো আৰু এটা বস্তু দি লৈছোঁ। 4 ভাগৰ 1 ভাগ চৌদা দিছোঁ, বেছি চৌদা নিদিব, অকণমান দি লৈছোঁ। গুড়ৰ যিখিনি কালাৰটো আছে ক'লা, সেইটো লেতেৰাটো কাটি দিয়াৰ কাৰণে বগা হ'ব, সেইটো কাৰণে মই অকণমান দি লৈছোঁ। আপোনালোকে আৰু এটা চেক কৰি ল'ব, কি পানীত অকণমান দি ল'ব। যেতিয়া দেখা পাব যে এনেকৈ গোট লাগি গৈছে, তেতিয়া বাদামখিনি আপোনালোকে এৰি দিব, নহ'লে সমান নহয়। এতিয়া মই বাদামখিনি দি লৈছোঁ। আপোনালোকক কমলাৰ মই বনাই কেনে দিছোঁ, আপোনালোকে স্কিপ কৰি চাই ল'ব পাৰে। তলত দিয়াই আছে। জুইটো অকণমান কমাই দিছোঁ আৰু অকণমান গোট লগাৰ কাৰণে সানি লৈছোঁ। আপোনালোকৰ যদি কেক বনোৱাৰ জাৰ আছে, তেনেহ'লে সেইটোতো আপোনালোকে দি কেনে বনাই ল'ব পাৰে, কেক বাতি। গতিকে মোৰ কেক বাতি নাই কাৰণে মই প্লেটত লৈছোঁ। হৈ গৈছে। এতিয়া চুলাটো অফ কৰি দিছোঁ। লৈ আছোঁ। মই 10-15 মিনিট মই ঠাণ্ডা হ'ব দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত মই কাটি আপোনালোকক দেখুৱাম। অকণমান ঠাণ্ডা হৈছে, 10 মিনিটমান ঠাণ্ডা কৰি ল'লোঁ। এতিয়া চব কিমান টান হৈ গৈছে, গতিকে এতিয়া কাটি লৈ আছোঁ। কাটাটো অলপ কষ্ট হয়, অলপ আগতে কাটিব লাগিছিল, দেৰি হৈ গ'ল। কাটি কিনে দেখুৱাই আছোঁ আপোনালোকে। মই বেলেগ এখন প্লেটত উঠাই লৈ লৈছোঁ। আপোনালোকে এনেধৰণৰ প্লেটত লৈ ল'ব। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব এটা দিব পাহৰি নাযাব। তো এটা ভাঙি মই দেখুৱাই আছোঁ কেনেকৈ একদম মুচমুচীয়া হৈছে। গতিকে আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি দিব। অহা সপ্তাহত আৰু এটা নতুন ভিডিঅ' লৈ আহিম। আজিৰ কাৰণে ইমানেই। আল্লাহ হাফিজ।